বন্ধুসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা আপোনালোক গেট 3 আৰু গেট 4 কাৰণে নতুন ৰিকুৱাৰমেণ্ট ৰিলিজ কৰিছে। আপোনালোকে এপ্লাই কৰিব পাৰিব, গ্ৰেজুৱেশ্যন হ'লে আৰু 10 পাছ হ'লে এপ্লাই কৰিব পাৰিব। মই আপোনালোক ডিটেইলছখিনি কৈ দিছোঁ। আপোনালোকৰ অৰ্গেনাইজেশ্যনটোৰ নাম হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় হয় আৰু এডভাৰটাইজমেণ্ট নং আপোনালোকৰ 0-2-2026 হয়। জব লোকেশ্যন আপোনালোকৰ নগাঁও আছাম হ'ব আৰু পোষ্ট নেম আপোনালোক গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে হয়। টোটেল পোষ্ট আপোনালোকৰ 7টা আছে আৰু এপ্লিকেশ্যন মোড আপোনালোকৰ অফলাইন হ'ব। বন্ধুসকল, মই আপোনালোকক ভেকেঞ্চি ডিটেইলছ কৈ দিছোঁ। গ্ৰেড 3 এমপ্লয়ৰ কাৰণে আপোনালোক MTA য'ত নেকি পোষ্ট এটা আছে আৰু আপোনালোক গ্ৰেড 3 এমপ্লয় এক্সামিনেশ্যনৰ কাৰণে এটা পোষ্ট আছে আৰু গ্ৰেড 4 এমপ্লয় MTSৰ কাৰণে আপোনালোকৰ 5টা পোষ্ট আছে আৰু তেখেতৰ চেলাৰী ইউনিভাৰ্চিটি হিচাপত দিব। মই আপোনালোকক এলিজিবিলিটিখিনিৰ কথা কৈ দিছোঁ। আপোনালোকে ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব, তাৰপিছত আপোনালোকে মেডিকেলি আৰু ফিজিকেলি মেণ্টেলি ফিট হ'ব লাগিব, এখন গুড কেৰেক্টাৰ চাৰ্টিফিকেট লাগিব আৰু মিনিমাম আপোনাৰ ৰিকুৱাৰমেণ্ট লাগিব। আৰু গ্ৰেড 3 এমপ্লয় MTA কাৰণে আপোনালোক বেচেলাৰ ডিগ্ৰী হ'ব লাগিব আৰু আপোনালোকৰ 1 ইয়াৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব। যদি এক্সপিৰিয়েঞ্চ থাকে আপোনালোকৰ ভাল কথা। গ্ৰেড 3 এমপ্লয় এক্সামিনেশ্যনৰ কাৰণে আপোনাক বেচেলাৰ ডিগ্ৰী লাগিব আৰু PG ডিপ্ল'মা লাগিব কম্পিউটাৰ এপ্লিকেশ্যনত আৰু আপোনালোকে MS Word, Excel, PowerPoint এইবিলাক জনা হ'ব লাগিব। আপোনালোকে এইখিনি চাই ল'ব কি কৰিব লাগে, এক্সাম প্ৰচেছিং ৰেকৰ্ড থাকিব লাগিব, ৰিজাল্ট প্ৰিপেৰেশ্যন কৰিব লাগিব, আপোনালোকে এইখিনি জানিব লাগিব। গ্ৰেড 4 এমপ্লয়ৰ কাৰণে MTSৰ কাৰণে আপোনালোকে 10 পাছ হ'লে হ'ব আৰু বেছিক ইনষ্টিটিউচনেল ৱৰ্ক এনভাইৰনমেণ্ট আপোনালোকে ইউনিভাৰ্চিটিত কি কাম কৰিব লাগে সেইখিনি জানা হ'লে হ'ব। আপোনালোকে এইটো এপ্লাই কেনেকৈ কৰিব, অফলাইন হয়। চ' আপোনালোকক মই ইম্পৰ্টেণ্ট লিংকবিলাক দেখুৱাই দিছোঁ। নটিফিকেশ্যন লিংকটো এইটো হয়, যদি আপোনালোকে চাব পাৰিব আৰু এপ্লিকেশ্যনৰ ফৰ্মটো লিংক হয়, য'ত নেকি আপোনালোকে গোটেই ফৰ্মখন ফিল আপ কৰিব লাগিব। ফিল আপ কৰি কিনে আপোনালোকে এডুকেশ্যন চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেট আৰু কেৰেক্টাৰ চাৰ্টিফিকেট দিব লাগিব আৰু আপোনালোকে সকলোবিলাক ডকুমেণ্ট চেল্ফ এটেষ্ট কৰি দিব লাগিব, নহ'লে আপোনালোকৰ ৰিজেক্ট হ'ব পাৰে। মই আপোনালোকৰ এপ্লিকেশ্যন ফিজৰ কথা কৈছোঁ। এপ্লিকেশ্যন ফিজ আপোনালোকৰ 500 হয়। চ' আপোনালোকে 500 পে' কৰিব লাগিব আৰু আপোনালোকে কোনটো এড্ৰেছত দিবগৈ লাগিব, এইটো এড্ৰেছত দিবগৈ লাগিব। আপোনালোকে চিম্পলি এইটো এড্ৰেছত দিব। 25 তাৰিখে লাষ্ট ডেট হয়। চ' 25 তাৰিখৰ আগতে দিবগৈ। আপোনালোক এনভেলপত লৈ যাব আৰু NOC ফৰ্ম যি লাগে গোটেইবিলাক লৈ যাব। মই আপোনাক অফিচিয়েল নটিফিকেশ্যন ডিছক্ৰিপশ্যনত দি দিম। চ' আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব, নহ'লে বা আপোনালোকে অফলাইনত পোষ্ট অফিচৰ দ্বাৰাই দি পঠিয়াব পাৰিব।